Hello friends, বহু দিনৰ পিছত আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি মই গৈ আছোঁ গowalparaত মাহীহঁতৰ ঘৰত আৰু তাৰ পৰা শ্ৰী সূৰ্য পাহাৰলৈ যাম যেহেতু শ্ৰী সূৰ্য পাহাৰত মাঘী পূৰ্ণিমা উপলক্ষে মেলা চলি আছে 21 তাৰিখলৈকে মেলা চলি থাকিব 15 তাৰিখৰ পৰা আৰম্ভ হৈছে গতিকে তাতে গৈ আছোঁ আগত মাহীহঁতৰ ঘৰত যাম তাৰে পৰা শ্ৰী সূৰ্য পাহাৰলৈ যাম গতিকে ভিডিঅ'টো চাই থাকিব আৰু বহুত বছৰৰ পিছত শ্ৰী সূৰ্য পাহাৰলৈ গৈ আছোঁ তো ফ্ৰেণ্ডছ মই আপোনালোকক কৈছিলোঁ যে আগত মাহীহঁতৰ ঘৰলৈ যাম তাৰপিছতহে শ্ৰী সূৰ্য মেলালৈ যাম কিন্তু তেনেকৈ ভবাটো কেঞ্চেল হৈ গ'ল আৰু মহাই অলৰেডি আহি শ'লমাৰী ৰখি আছিলে মোৰ কাৰণে আৰু বাছৰ পৰা নামিয়ে শ'লমাৰীৰ পৰা ডাইৰেক্ট টুপনলৈ গুচি গৈছিলোঁ আৰু টুপনত বিয়াত লৈ গৈছিলোঁ আপোনালোকক দৰা কইনাৰ ফটোটো দেখুৱাই আছোঁ চাই থাকক আৰু বিয়াৰ পৰা ডাইৰেক্টলি মেলালৈ গুচি আহিলোঁ চাওকচোন কিমান মানুহ ৰাস্তা একেবাৰে ভৰি গৈছে ৱাও OMG Hello friends, বহুত দিনৰ মূৰত আফটাৰ এ লং টাইম শ্ৰী সূৰ্য মন্দিৰত আছোঁ আৰু ইয়াত মেলা চলি আছে মানে মানুহ তামাম মানুহ আৰু মোৰ লগত আছে মাহা অলপমান কওক মেলাৰ বিষয়ে আৰু লগতে আপোনাৰ যিহেতু ডিউটি পৰিছে তো অলপমান কওক হয় ইয়াতে আমাৰ উত্তৰ পূবৰ ইলোৰা তথা দ্বিতীয় কাশীধাম 999 ইয়াত মানে শিৱলিংগ আছে মানে এটা কম 1 লাখ দ্বিতীয় কাশীধাম বুলি কয় গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰত প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন বিষ্ণু যজ্ঞ তথা মহামেলা অনুষ্ঠিত হয় আৰু এইবেলিও যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা অহা 21 ফেব্ৰুৱাৰীলৈ ইয়াত বিষ্ণু যজ্ঞ তথা মেলা চলি আছে আৰু ইতিমধ্যে দেশ বিদেশৰ পৰা বহু ভক্ত মানে ইয়াত আহি এই শ্ৰী সূৰ্য পাহাৰত যে শিলত খোদিত মূৰ্তিসমূহ আছে আৰু বিশেষকৈ ইয়াত 3টা ধৰ্মৰ মানে এই কীৰ্তিচিহ্নবিলাক শিলত খোদিত আছে জৈন ধৰ্ম বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম ইয়াত 3টা ধৰ্মৰ মানে চিহ্নবিলাক কীৰ্তিচিহ্নবিলাক শিলত খোদিত কৰা আছে
The next day. তো ফ্ৰেণ্ডছ মেলাত আহি ভাইজনক লগ পালোঁ কপিল ৰায় ব্লগছ তো আপোনালোকে চাব কপিল ৰায় ব্লগছ নতুন হয় মোৰ নিচিনা নতুন আৰু এইটো হ'ল হনুমান মন্দিৰত আছোঁ এতিয়া লগ পাই বহুত ভাল লাগিল আৰু আপোনালোকে চেনেলটোৰ ডিছক্ৰিপশ্যনত লিংক থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাই নতুন নতুন ব্লগ বনাইছে হাই ফ্ৰেণ্ডছ আজি শ্ৰী সূৰ্য মেলাত আহি এজন নতুন বন্ধু লগ পালোঁ চ' মোৰ এটা চেনেল আছে ইউটিউব চেনেল আৰু ইয়াৰ এটা আছে চ' চাই থাকিব ইয়াৰ চেনেলটো আৰু আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব চ' থেংক ইউ ইয়ালৈ আহি কেনেকুৱা লাগিছে অলপমান অনুভৱটো আজি বহুত মানুহ ইয়াত মেলাত চ' আজি বহুত ভাল লাগিছে আজি মানে ব্লগটো যিটো বনাই আছে মই ভাবোঁ ইমান এটা ভাল নহ'ব কাৰণ বহুত মানুহ ইয়াত মানে বনোৱাত অলপ অসুবিধা হয় চ' ইয়াক অনুৰোধ কৰোঁ যে নেক্সট টাইম এদিন আহি যেন এটা ভালকৈ বনায় ত' শ্ৰী সূৰ্য পাহাৰৰ বা শ্ৰী সূৰ্যৰ বিষয়ে যেন ধুনীয়াকৈ বনায় এইটোৱেই অনুৰোধ চ' ভাল লাগিল